Hello everyone, welcome back to my YouTube channel Deepika's Vlog. ৰাতিপুৱা ৰানিং কৰি আহি গ'লো মাক ক'লো অলপ চাহ বনাই দিবৰ কাৰণে। ইমান কুঁৱলী পৰিছিল, হাতবোৰ একেবাৰে চেঁচা হৈ পৰিছিল। তো ভণ্টি ভাইটি ইমান ফূৰ্তিতে নাচি আছে, কাৰণটো কম ৰ'ব। চাহ খাই লোৱাৰ আগতে ভণ্টিয়ে মেকুৰীজনীক বিস্কিট দি আছে একেবাৰে গুড়া কৰি। মই তাক ক'লোঁ যে ডাঙৰ ডাঙৰ টুকুৰা কৰি দে। তাৰপাছত চানা কেইটামান লৈ লৈছোঁ, ৰাতিয়ে তিয়াই থৈছিলোঁ, ৰানিং কৰি আহি খাওঁ সদায়। তাৰপাছত চানা খোৱা শেষ হৈ মই অলপ পঢ়িবলৈ বহিলোঁ। আমাৰ থাৰ্ড ছেমৰ ফাইনেল এক্সাম হৈ আছে, নপঢ়িলেতো নহয়েই। অলপ পঢ়িলোঁ, তাৰপাছত মা কামৰ কাৰণে মাতিলে কিতাপখন জাপি। তাৰপাছত এতিয়া দুপৰীয়া হ'ল খোৱা বনাবলৈ, কাৰণ আজি খুৰী ঘৰলৈ আহিব, হস্পিটেলৰ পৰা ডিচাৰ্জ দিলেই। তো আইতা গৈছে আনিবলৈ। তো আজি মাৰ ৰেচিপিটো মই বনাই চাম যে দাইল ভাজি কেনেকুৱা লাগে খাই। আপোনালোকেও ট্ৰাই কৰি চাব, ৰেচিপিটো চাওক। তাৰপাছত মই দাইল বনাম, লাই শাক ভাজি চিম্পুল। আৰু ব্লগটো মানে ভিডিঅ'বিলাক কৰিছিলোঁ 17 তাৰিখৰে হয়। মোৰ এক্সাম থকাৰ কাৰণে মই দিব পৰা নাই, তো আজি দিছোঁ, আজি 21 তাৰিখ। তো ব্লগটো চাই কেনেকুৱা পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে। তো মানে ইমান লৰালৰিকৈ বনাই খুৰাহঁত পালেহি 3টামান বজাত, ইমান গধূলি হৈ গ'ল। এয়া দেখিছেনে পালেহি। তো খোৱাটো নহ'ল, মা মই ভাইটিয়ে খালোঁ। আৰু ঘৰ পালেহি বুলি চবেই ফূৰ্তিটো মানে আগচি ধৰিছে। এয়া দাদাজনে ভণ্টিৰ কান্দা ৰেকৰ্ডিং কৰি গাড়ীত বজাই থৈছিলে বক্সত। আৰু ভাইছোঁ ইমান জোৰে জোৰে কান্দিছে। আৰু এই ভণ্টি গৈছিলে, তাইক ধৰিলেতো গা ধুব লাগিব বুলি জানিও মোৰ ওচৰত আহি তাৰ গা চুই পালোঁ। গা ধুব লাগিলে, মই গা ধুই আহিলোঁ। এয়া মাহঁতে ভণ্টিক লৈ আছে, দেখিছে ভণ্টিক লৈ ইমান ফূৰ্তি কৰিছে। তো আজি ব্লগটো ইমানতে শেষ কৰিছোঁ, বাই বাই।